दोस्तों वेलकम टू माय सेकेंड चैनल এই চেনেলটোত মই কি দিম বন্ধুসকল স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ৰ সৈতে মোৰ নতুন ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টো কাক লৈ হ'ব নিশ্চয় আপোনালোকে থাম্বনেইল চাই গম পাইছে বন্ধুসকল এই ভিডিঅ'টোত আপোনালোকক অসমৰ 1 নম্বৰ ইউটিউবাৰ ডিম্পু বৰুৱাৰ সম্পূৰ্ণ পৰিচয় দাঙি ধৰিম গতিকে পলম নকৰি অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰি মোক জনাব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি টিলিঙাটো বজাবলৈ নাপাহৰিব আহক তেনেহলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ডিম্পু বৰুৱা কোন বন্ধুসকল ডিম্পু বৰুৱা হৈছে নলবাৰীৰ এজন সাধাৰণ যুৱক আসলতে আজি কিছু বছৰ আগলৈকে এজন সাধাৰণ যুৱক হিচাপে ডিম্পু বৰুৱাৰ চিনাকি আছিল কিন্তু বৰ্তমান সমগ্ৰ অসমতে ডিম্পু বৰুৱাৰ চিনাকি এজন জনপ্ৰিয় ইউটিউবাৰ হিচাপে ডিম্পু বৰুৱাৰ ঘৰ পৰিয়াল স্কুল কলেজ আৰু ইউটিউব জাৰ্নিৰ বিষয়ে আজি মই আপোনালোকক জনাম ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ড কোন সেই বিষয়ে এই ভিডিঅ'ত জনোৱা হ'ব গতিকে অকণো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব বন্ধুসকল আহক তেনেহ'লে প্ৰথমে আমি জনাওঁ ডিম্পু বৰুৱাৰ ইউটিউব জাৰ্নিৰ বিষয়ে ডিম্পু বৰুৱাৰ বৰ্তমান দুটাকৈ জনপ্ৰিয় ইউটিউব চেনেল আছে এটা হৈছে ডিম্পু বৰুৱা আৰু আনটো ডিম্পুজ ব্লগ আৰু এই দুইটা চেনেলতে সৰ্বমুঠ প্ৰায় 1 মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ থকাৰ লগতে সমগ্ৰ অসমতেই ডিম্পু বৰুৱাৰ এক বৃহৎ ফেন ফলোয়িং আছে এতিয়া জানো আহক ডিম্পু বৰুৱাৰ ঘৰ ক'ত কিমান চনত জন্ম হৈছিল আৰু বয়স কিমান ডিম্পু বৰুৱাৰ ঘৰ নলবাৰীত বৰ্তমান তেখেত নলবাৰীতে থাকে জন্ম হৈছিল 6 আগষ্ট 1995 আৰু বৰ্তমান তেখেতৰ বয়স 24 বছৰ আৰু তেখেতৰ শিক্ষা জীৱন 1212 নং মাধবাং প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হৈছিল আৰু ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজত শেষ হৈছিল তেখেতৰ উচ্চতা প্ৰায় 5.6 ইঞ্চ আৰু ৱেইট ওজন তেখেতৰ হৈছে 55 কেজি আনুমানিক আৰু চকুৰ কালাৰ ব্লেক এইখিনি আছিল তেখেতৰ বিষয়ে জানিবলগীয়া কথা এতিয়া জানো আহক তেখেতৰ পিতৃ মাতৃৰ বিষয়ে ডিম্পু বৰুৱাৰ দেউতাকৰ নাম হৈছে পিতাম্বৰ বৰুৱা আৰু মাকৰ নাম হৈছে লতিকা বৰুৱা ফেভাৰিট এক্টৰ হৈছে ৰবি শৰ্মা আৰু এক্ট্ৰেছ বৰ্ষাৰাণী ফেভাৰিট ফুড হৈছে ছাগলী মাংস মাটন আৰু ফেভাৰিট খেল ফুটবল আৰু তেখেতৰ হবিজ হৈছে পেইণ্টিং ট্ৰেভেলিং ড্ৰাইভিং আৰু বৰ্তমান তেখেতৰ মান্থলি ইনকাম 30K ৰ পৰা 50K আৰু এই টোটেল ইনকামটো তেখেতে অকল ইউটিউবৰ দুটা চেনেলৰ পৰাই কৰি আছে ইমানেই আছিলে ডিম্পু বৰুৱাৰ বিষয়ে আপোনালোকক থুলমূলকৈ জনাবলগীয়া আমাৰ কথাসমূহ তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা মই প্ৰাঞ্জলে ইমানতে বিদায় দিছোঁ ধন্যবাদ